এৰাম তুমি আমি দুয়ো গ'লে মিলিবে অনৰ্থ লুপ্ত হৈবে জ্ঞান ইটো ভকতিৰ পথ অধৰ্মে পিৰিবে যাইবে লোক অধুগতি ভকতি ৰাখি তুমি থাকিও সম্প্ৰতি। শিৱ পৰম বান্ধৱ উদ্ধৱ, তুমি আমি দুয়ো গ'লে মিলিব অনৰ্থ। মোৰ লগত যদি তুমি গুচি যোৱা সাংঘাতিক বিপদ হ'ব। গতিকে লুপ্ত কৰিব জ্ঞান এইটো ভকতিৰ পথ। জীৱবিলাক তৰি যোৱাৰ যি একমাত্ৰ পথ ভক্তি মাৰ্গ, এই ভক্তি মাৰ্গটো একেবাৰে নাইকিয়া হৈ যাব। জীৱৰ গতিপথটোৱে ৰুদ্ধ হৈ যাব। গতিকে সেই মোৰ পৰম বান্ধৱ উদ্ধৱ, অধৰ্মে পিৰিবে যাইবে লোক অধোগতি। অধৰ্মৰ কৰাল গাঠত পৰি কলিৰ অত্যাচাৰত পৰি জীৱবিলাক অধৰ্মী হ'ব আৰু জীৱবিলাক অধোগতি হ'ব। গতিকে এই অধোগতিৰ পৰা জীৱবিলাকক মোক্ষ প্ৰাপ্তি ঘটোৱাৰ একমাত্ৰ পথ যিহেতু ভকতি, গতিকে এই ভকতিটো ৰাখিবৰ কাৰণে ভকতিক ৰাখি তুমি থাকিব সম্প্ৰতি। সম্প্ৰতি মানে বৰ্তমান। তুমি কিন্তু এই পৃথিৱীত থাকিব লাগিব, কাৰণ ভকতি তুমি প্ৰচাৰ কৰিব লাগিব, যি ভকতিৰ দ্বাৰা জীৱৰ মোক্ষ প্ৰাপ্তি হ'ব। ৰাম মোহুৰ বচনে আবে নচাৰিবা ভূমি শ্ৰৱণ কীৰ্তন প্ৰৱৰ্তায় থাকা তুমি। ভকতি নভৰিলে ভূমি যাইবে ৰসাতল মূৰ আকা পানী ৰহি মহাবল। মই তোমাক আজ্ঞা কৰিছো বা মই তোমাক আদেশ কৰিছো, মোৰ আদেশ শিৰোধাৰ্য কৰি। সেই মোৰ পৰম বান্ধৱ, তুমি ইয়াত থাকাচোন। আৰু তুমি ইয়াত থাকি কি কৰিবা? কেৱল মোৰ ভক্তি শ্ৰৱণ কীৰ্তন তুমি প্ৰৱৰ্তন কৰি থাকিবা। যি শ্ৰৱণ কীৰ্তন মহাভক্তি নাথাকিলে ভকতি নভৰিলে ভূমি যাইবে ৰসাতল। অৰ্থাৎ যি মহাভক্তি মোৰ নিৰ্গুণ নাম শ্ৰৱণ কীৰ্তন নোহোৱাৰ কাৰণে এই ভূমি ৰসাতললৈ যাব। গতিকে তুমি মোৰ শ্ৰৱণ কীৰ্তন নিৰ্গুণ ভক্তি প্ৰচাৰ কৰি জীৱবিলাকক মোক্ষ প্ৰাপ্তি ঘটাবৰ বাবে এই ধৰাধামত তুমি থাকিব লাগিব। গতিকে মোৰ কথা তুমি পালন কৰা উদ্ধৱ, তুমি ইয়াতেই থাকা, তুমি মোৰ লগত যাব নালাগে। ৰামে কিন্তু ঐত নাথাকিবা কহিলো প্ৰকতি মুত চিত্ত দিয়া ফুৰা পৃথিৱী পৰ্যতি। যত দেখা শুনা মায়াময় স্বপ্ন সম হৰিময় দেখি দূৰ কৰা মতি ভ্ৰম। তোমাৰ যিখিনি মতিভ্ৰম, অৰ্থাৎ যি মায়াময় ধৰ্ম, বেদৰ যি মায়াময় ধৰ্ম, এই মায়া ধৰ্ম পথটোত আকৃষ্ট নহৈ তুমি কি কৰিবা? হৰিময় দেখি গোটেই জগতখন মায়াময় ধৰ্মৰ পৰা তুমি আঁতৰি থাকিব লাগিব। কেনেকৈ পাৰিবা? মোটেই চিত্তটো দি তুমি গোটেই পৃথিৱী পৰ্যটন কৰা। তুমি চিন্তা নকৰিবা, মায়াময় বেদ ধৰ্মই তোমাক কোনো হানি বিঘিনি কৰিব নোৱাৰে। কিন্তু ঐত নাথাকিবা কহিলো প্ৰকতি। যিহেতু দ্বাৰকা নগৰখন সাগৰৰ তল যাব, গতিকে তুমি এই স্থানত নাথাকিবা, এই স্থান তুমি তুৰন্তে ত্যাগ কৰিবা। এই কথাটো
ভগৱন্ত পুৰুষে পৰম বান্ধৱ উদ্ধৱক উপদেশ প্ৰদান কৰিছে। ৰাম জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ, ভকতি পৰম পন্থ দিলো পৰিছেদ। নাহি কেও উত্তম গতি ভকতিত পৰে, নিষ্ঠে কহু ভকতিহে মোকো বৈশ্য কৰে। ইমান সুন্দৰভাৱে ভগৱন্ত পুৰুষে নিজেই ক'লে যে মোক কোনটো পথেৰে আহিলে জীৱবিলাকে পাব। তাৰ পাছতো যদি আমি এই পথটো আকোৱালি নলৈ যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা হোম ব্ৰত শ্ৰাদ্ধ পিণ্ড তীৰ্থ স্নান আদি যদি কৰ্ম মাৰ্গৰ পথবিলাক আকোৱালি লওঁ, তেতিয়াহ'লে ভগৱন্তক আমি পামনে? কেতিয়াও আমি ভগৱন্তক নাপাওঁ। কাৰণ ভগৱন্ত নিজ মুখে প্ৰকাশ কৰিছে, জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ, ভকতি পৰম পন্থ দিলো কৰিছে। মোক পোৱা একমাত্ৰ পথটোৱে হ'ল কেৱল ভকতি। আৰু ভকতি মানে কি বুলি কৈছে? কেৱল নিৰ্গুণ ব্ৰহ্ম ঈশ্বৰ কৃষ্ণৰ নাম। অৰ্থাৎ যে নাম সেই হৰি জানা নিষ্ঠ কৰি আপোনাৰ নামৰ সংগ নচাৰন্ত হৰি। যি ভগৱন্তৰ নাম ভকতৰ পদ্ম মুখতে উচ্চাৰিত হৈ গ'ল, ভগৱন্ত তৎমুহূৰ্ততে সেই স্থানত আহি উপনীত হৈ যায় আৰু ভকতৰ মনোবাঞ্ছা পূৰণ কৰে। যে ভকতৰ মনোবাঞ্ছা কি? কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰী মনৰ কাম, ভকতৰ সংগ সদা নগুচুক মুখে তোলা গুণৰ নাম। হে প্ৰভু, মোৰ মুখত যাতে তোমাৰ নামৰ বাহিৰে বেলেগ নাম আৰু নাহে। মই যেন কেৱল তোমাৰ ভকতৰ সংগহে পাওঁ। এয়াই ভকতৰ কাম্য, এয়াহে ভকতে বিচাৰে। এতিয়া ভকতে আমি এইটো বিচাৰো হয়, কিন্তু বিচৰাৰ পাছত আমি যদি ভকতৰ সংগলৈ নাযাওঁ, তেতিয়া জানো আমাৰ কিবা লাভ হ'ব? বোলে গালো নাম গ'ল উৰি তাৰ নাই ৰাতি গুৰি। এতিয়া গালো হয়, ভকতৰ সংগত আহি ক'লো আৰু কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰী মনৰ কাম, ভকতৰ সংগ সদা নগুচুক মুখে তোৱা গুণৰ নাম। মুখে তোৱা গুণৰ নাম সদায়তো আঁতৰ হ'বলৈ মানা কৰিছো। আমি ভাবিছো ভগৱন্তক তোমাৰ নাম মুখৰ পৰা যাতে আঁতৰি নাযায়। আকৌ কি কৰো? ভকতৰ সংগ যাতে আমি সদায় পাওঁ, এই কামনাটো আমি কৰাৰ পাছত বোলে বছৰকৰ মূৰত ঘৰত নাম এষাৰ পাতি লোৱা সেইদিনাহে আমি ভকতৰ বাঞ্ছা কৰিম। তাৰ পাছত 365 দিনৰ 364 দিনে আমি ভকতৰ সংগলৈ নাযাওঁ। কৰ্মক দোহাই দি আমি আমাৰ গাঁৱৰ যি গুৰু গৃহত বছৰীয়া নাম এষাৰ হয় বা ভাওনা সদা ভাওনা বুলি যি নাম এষাৰ হয়, সেই এষাৰতো আমি চুৰিয়াখন পিন্ধিবলৈ লাজ লাগে। বাকী গোটেই 365 দিনৰ ভিতৰত এদিন আমি ঘৰত নাম এষাৰ কৰিলো আৰু সেই দিনটোতে আমি ভকতৰ সং বিচাৰি দিলো। অৰ্থাৎ আমি মুখেৰে মানে ক'ব লাগে কাৰণেহে কওঁ, কিন্তু বাকী সময়ছোৱাত আমাৰ কোনোবা এজন যদি বাপে কয় বোলে বা আমাৰ প্ৰাথমিকৰ আমুকৰ আইগৰাকী বা আমুকৰ বাপজন বিহু হ'ল, গতিকে তাৰ দিবলৈ যাব লাগিব, এই খবৰটো পোৱাৰ পাছতো আমি কি কৰোঁ? কৰ্মক দোহাই দি আমি যাবলৈ ইচ্ছা প্ৰকাশ নকৰোঁ। আমাৰ এনেকুৱা ভাৱনা কিছুমান কিন্তু থাকে, বাপজনৰ বিহুলৈ আমি যাব লাগে কিন্তু আমি নাযাওঁ। কিয় নাযাওঁ? আমি ক'ব লাগে কাৰণে ভাটৌ চৰাই দৰে আমি কথাখিনি পাতি কৈ থাকোঁ যে কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰীও মনৰ কাম, ভকতৰ সংগ সদা নগুচুক মুখে তোৰা গুণৰ নাম। সদা নগুচুক মানে আজি নগুচুক, কাইলৈ নগুচুক, পৰহিলৈ নগুচুক, এইটো ভাবিলো, কিন্তু সুবিধাটো পোৱাৰ পাছতো আকৌ যাবলৈ ইচ্ছা প্ৰকাশ নকৰিলো। এইখিনিতে আমাৰ অকণমান ভুলখিনি লাগি থাকে। সেইকাৰণে আমি ইমান 84 লক্ষ বাৰ বিভিন্ন যদি জন্মগ্ৰহণ কৰি অহাৰ পাছতো সুন্দৰ নৰতনটো পোৱাৰ পাছতো আমি ইয়াক সুন্দৰৰ পৰা সুন্দৰৰ দিশলৈ আমি গতি কৰাব নোৱাৰো। এইটোৱে আমাৰ অকণমান ভুল হৈ থাকে। কৃষ্ণ এইখিনিতে আমাৰ আৰু এটা কথা আহি পৰে, এই যে ভকতি নহৰিলে ভূমি যায় ৰসাতল, এই কথাটো চাব।
ভকতি নভৰিলে ভূমি যায়ৰে ৰসাতল। অৰ্থাৎ ভকতি মানে হ'ল কৃষ্ণ নাম। কৃষ্ণ নাম যেতিয়াই যেতিয়া আমি নলওঁ, গুৰু গৃহত আমি পুৱা গধূলি লওঁ যে বস্তু দিওঁ প্ৰভু সেই বস্তু চোৱা, তোমাক পুজিম প্ৰভু গধূলিও পুৱা। এতিয়া তোমাক আমি গধূলি পুৱা পুজিম, সেৱা কৰিম তোমাৰ ওচৰত। এই সেৱা কৰাৰ কাৰ্যটো আমি সদায় কৰি থাকোঁ, নকৰোঁনে বাৰু? আমি সদায় কৰি থাকোঁ। কিন্তু আমাৰ যে সমাজ ব্যৱস্থা নীতি নিয়ম এটা আমাৰ পালন কৰি থকা দেখিবলৈ পোৱা যায়। এই যে অম্বুবাচী বুলি নিয়ম এটা যে আমাৰ পালন কৰা হয়, 3 দিন নে 7 দিন মানলৈকে যে আমাৰ নামঘৰৰ দুৱাৰ বন্ধ কৰি গুৰু গৃহভাগত চাকি বন্তি জ্বলোৱা নহয়। অৰ্থাৎ ভক্তি পন্থাটো আমি নকৰোঁ, অৱলম্বন নকৰোঁ এই 7 দিনত। এই নকৰাৰ কাৰণে গুৰুজন বস্তুৱে ইয়াত ভগৱন্ত পুৰুষে কি বুলি ক'লে? ভকতি নভৰিলে ভূমি যায়গৈ ৰসাতল। অৰ্থাৎ এই 7 দিনত 3 দিন ভগৱন্তক আমি নিবিচৰাৰ কাৰণে ধৰাধামত কিবা নহয় কিবা অকণমান বিধিকৰ্ম হ'বই। এইটো শাস্ত্ৰত সন্মত কথা। কিন্তু যে আমাৰ এই কথাটো আমি জনাৰ পাছতো কিছু আমি লোকে বা জীৱই আমি সমাজ ব্যৱস্থা নীতি নিয়ম অনুসৰি সেই দিনকেইটা আমি নামঘৰৰ মণিকূটৰ দুৱাৰ আমি বন্ধ কৰি ৰাখোঁ। বন্ধ কৰি ৰাখিব লাগে নে নেলাগে, এই বিষয়বস্তুটো আমাৰ ভাগৱতে সুন্দৰভাৱে কৈছে যে ভগৱন্তই কৈছে ভকতি নভৰিলে ভূমি যায়গৈ ৰসাতল। ভকতি নহ'লে ভূমি ৰসাতললৈ যাব। ৰসাতলৰ পৰা উদ্ধাৰ কৰি কোনে আনিছিলে? ৰসাতললৈ নিছিলে কোনে? ৰসাতললৈ নিছিলে হিৰণ্যাক্ষই। পৃথিৱীক ৰসাতললৈ লৈ গৈছিল। লৈ যোৱাৰ পৰা হিৰণ্যাক্ষক বধ কৰি বৰাহৰূপী ভগৱন্তই ৰসাতলৰ পৰা পৃথিৱীক উদ্ধাৰ কৰি আনিছিল। এই উদ্ধাৰ কৰি অনাৰ পাছত আকৌ যদি আমি ভকতিটো সেই মুহূৰ্তটো কৰি নাথাকোঁ, তেতিয়াহ'লে ভূমি নিশ্চয় পুনৰ ৰসাতললৈ যাব। গতিকে আমি কোনটো পথ শুদ্ধ, কোনটো পথ অশুদ্ধ, এই বিষয়বস্তুটো আমি বিশ্লেষণ কৰি ভাগৱত শাস্ত্ৰৰ জৰিয়তে আমি সেই পথেৰে কিন্তু আগবাঢ়ি যাব লাগিব। এই কথাটো ইয়াত প্ৰকাশ কৰিছে। ভকতিত পৰে নজানিবা সখী, হেন শুনি উধৱে মুচিয়া মুখ আখি। কৃষ্ণৰ চৰণ চাই তেজিয়া নিশ্বাস, গদ গদ বাকে বুলি লণ্ড লাহে লাখ। হে মোৰ পৰম বান্ধৱ উদ্ধৱ, ভকতিৰ বাহিৰে কিন্তু তুমি বেলেগত খোজ নেপেলাবা। হেন শুনি উদ্ধৱে মুচিয়া মুখ আখি, এই কথাটো বুজি লৈ শুনাৰ পাছত উদ্ধৱে নিজৰ দুচক্ষু মুচি লৈ কি কৰিছে? কৃষ্ণৰ চৰণ চাই তেজীয়া নিশ্বাস, ভগৱন্তৰ চৰণ যুগললৈ চাই উদ্ধৱে ভগৱন্তৰ কাতৰ প্ৰাৰ্থনা কৰিছে যে হে প্ৰভু, গদ গদ বাক্যে উলিলন্ত লাহে লাহে। লাহে লাহে গদ গদ বাক্যে মানে থোকা থুকি মাতেৰে ভগৱন্তৰ চৰণ যুগললৈ চাই উদ্ধৱে কাতৰ প্ৰাৰ্থনা জনাইছে, প্ৰকাশ কৰিছে যে হে প্ৰভু, তুমি মোক কোৱাচোন, তুমি মোক আশ্বাস দিছা, গতিকে তোমাৰ আশ্বাসত মই সন্তুষ্ট হৈছোঁ। কিন্তু প্ৰভু, তুমি মোক কৃপা কৰা। কি কৃপা কৰিবা? গুৰুজন বস্তুৱে কৈছে কি? হে প্ৰাণ বন্ধু মোক বুলিব বুজাই, ঋষি সমস্ত একমতি নাই, কেহু বুলন কৰ্মে কেহু
পথ কেৱল ভকতি। হে প্ৰাণবন্ধু, তুমি মোক বুজাই কোৱাচোন, তুমি মোক এই কৃপাকণ কৰাচোন, কি কৃপা কৰিবা যে ঋষি সমষ্টৰ কিয় একমতি নাই? একেখন বেদেই ঋষি সমষ্টৰ পঢ়িছে, পঢ়াৰ পাছত কিয় ঋষি সমষ্টৰ মাজত মতৰ পাৰ্থক্য হৈছে? এই কথাটো মই বুজা নাই। কোনো কোনো ঋষিয়ে বেদ পঢ়ি পঢ়ি এই সিদ্ধান্তটো দিলে যে কেহুবলৈ কৰ্মে। কোনো কোনো ঋষিয়ে ক'লে হেৰা জীৱৰ গতি কেৱল কৰ্ম মাৰ্গতহে হ'ব। আকৌ কোনো ঋষিয়ে প্ৰকাশ কৰি দিলে যে কেহুবলৈ জ্ঞানে গতি। হেৰা কৰ্মটো জীৱৰ গতি হ'বই, কিন্তু আৰু এটা কথা মনত ৰাখিবা, জীৱৰ গতি জ্ঞান পথতো হ'ব, জ্ঞান মাৰ্গতো জীৱৰ গতি হ'ব। তোমাৰো সন্মত পথ কেৱল ভকতি, কিন্তু সেই প্ৰভু প্ৰাণবন্ধু কৃষ্ণ তুমি দেখোন কৈছা কেৱল ভক্তি পথটোতহে জীৱৰ গতি হ'ব। এইটোনো কেনেকুৱা কথা? তুমি মোক অকণমান কৃপা কৰা। ইৰামেকে বেদ বাক্যে কিয় ভৈল মতি ভেদ, কিংকৰৰ কেশৱ সংশয় কৰাছেদ, অনাদিশ্বৰ তুমি শিৱ সৰ্বজান, পৰিচ্ছেদ দাতা তুমি দিনে নাহি আন। হে প্ৰভু, তুমিয়ে অনাদি, তুমিয়ে ঈশ্বৰ, তুমিয়ে শিৱ, তুমিয়ে সৰ্বজানন্তা। পৰিচ্ছেদ দাতা তুমি দিনে নাহি আন, তোমাৰ বাহিৰে কিন্তু মোক এই সংকটৰ পৰা উদ্ধাৰ কৰোতা আৰু কোনো নাই। গতিকে তোমাৰ চৰণত আমি শৰণাপন্ন হৈছোঁ যে একে বেদ বাক্যে কিয় ভৈলমতী বেদ, একেখনেই বেদ, আৰু এই একেভাগ বেদকে পঢ়ি পঢ়ি কিয় ঋষি মুনি সমষ্টৰ মতৰ পাৰ্থক্য হ'ল? হে প্ৰভু, তুমি মোক কৃপা কৰা। এয়া মাধৱে বুলন্ত সখী শুনিও সিদ্ধান্ত, তুমি মোৰ মহামিত্ৰ ভকত একান্ত, পূৰ্ব প্ৰলয়ত নষ্ট ভৈল বেদবাণী, কহিলো ব্ৰহ্মাত মই উদ্ধাৰিয়ানি। তেতিয়া ভগৱন্ত পুৰুষে পৰম বান্ধৱ উদ্ধৱক প্ৰকাশ কৰিছে যে মাধৱে বুলন্ত সখী শুনিও সিদ্ধান্ত। সেই মোৰ পৰম বান্ধৱ উদ্ধৱ, তুমি মোৰ সিদ্ধান্তটো শুনা। তোমাক মই সিদ্ধান্ত দিছোঁ, কাৰণ তুমি মোৰ মহামিত্ৰ ভকত একান্ত। তুমি যে মোৰ মহামিত্ৰ, তুমি যে মোৰ একান্ত ভকত, সেইকাৰণে তোমাক মই তোমাৰ প্ৰশ্নৰ উত্তৰ দিম, তোমাক মই সিদ্ধান্ত দি যাম। তুমি অকণমানো সংশয় নাৰাখিবা, তুমি অকণমানো চিন্তা নকৰিবা। এতিয়া ভগৱন্ত পুৰুষে কি বুলি ক'লে যে পূৰ্ব প্ৰলয়ত নষ্ট ভৈল বেদবাণী। যেতিয়া মহাপ্ৰলয় হৈছিল আৰু এই মহাপ্ৰলয়ত যেতিয়া মোৰ বাণী নষ্ট হৈছিল, অৰ্থাৎ বেদৰ বাণী যেতিয়া নষ্ট হৈ গৈছিল, কহিলো ব্ৰহ্মাত মই উদ্ধাৰিয়া আনি। মই বহু কষ্টৰ বিনিময়ত পুনৰ বেদৰ বাণী উদ্ধাৰ কৰি আনি, অৰ্থাৎ বেদ উদ্ধাৰ কৰি আনি সৰ্বপ্ৰথমে পদ্মকল্পত মই প্ৰজাপতি ব্ৰহ্মাক অৰ্পণ কৰিলোঁ। এয়া মোৰ প্ৰথম সিদ্ধান্ত, তোমাক মই প্ৰকাশ কৰিছোঁ, তুমি শুনা। তাৰ পাছত কি বুলি ক'লে,
ৰাম বেদে যেন কৈ তাক শুনা প্ৰাণ সখী মায়াময় বেদ ধৰ্ম সবাকো পেশী কেৱলে মাত্ৰ মাত্ৰ লৈবে শৰণ হৈবে কৰ্ম মলতে যি তেবে সে প্ৰসন্ন। সেই মোৰ পৰম বান্ধৱ বেদে যেন কৱৈ তাক শুনা প্ৰাণ সখী। বেদেনো কি কৈছে তুমি শুনাচোন, মায়াময় বেদ ধৰ্ম সবাকো উপেশী। বেদে কি কৈছে জানানে, বেদৰ ধৰ্মবিলাক মায়াময়। এই কথাটো তুমি মনত ৰাখিবা। গতিকে মায়াময় বেদৰ ধৰ্মবিলাক তুমি ত্যাগ কৰা, আৰু এই মায়াময় বেদৰ ধৰ্মবিলাক ত্যাগ কৰি তুমি কি কৰিবা, কেৱলে আমাত্ৰ মাত্ৰ নৈবেক শৰণ হৈবে কৰ্ম মল দেখি তেনেকে প্ৰসন্ন। তুমি কেৱল আমাক শৰণাপন্ন হোৱা, আৰু তেতিয়া তোমাৰ কৰ্ম মল ত্যাগ হ'ব বুলি কৈছে। মোৰ চৰণত শৰণাপন্ন হ'লেহে তুমি কৰ্মমলৰ পৰা আঁতৰি আহিব পাৰিবা, আৰু তেতিয়াহে মই প্ৰসন্ন হৈ যাম, অৰ্থাৎ সন্তুষ্ট হ'ম বুলি কৈছে। এই যে আমাৰ অকণমান আগতে ভাগৱত শাস্ত্ৰৰ সিদ্ধান্তটো দিয়া হৈছিল, পাখণ্ড আচাৰ সাধু সংগ অনুসৰা পৰিহৰা পাখণ্ড আচাৰ বুলি যে আমাক কোৱা হৈছিল। শ্ৰৱণ কীৰ্তন কৰিবলৈ গ'লে, সাধু সংগ অনুসৰণ কৰিবলৈ গ'লে, আৰু আমাৰ হৃদয় পদ্মৰ পৰা বা দেহৰ পৰা আমাৰ পাখণ্ড আচাৰবিলাক ত্যাগ কৰিব লাগিব, অৰ্থাৎ কৰ্ম মল আমি ত্যাগ কৰিব পাৰিব লাগিব। তেতিয়াহে আমি ভগৱন্তক ভজনা কৰিবৰ বাবে কেৱল আমি সাধু সংগ পাম। এই সিদ্ধান্তটো দিছে। তাৰ পাছতে কৈছে যে বেদেনো কি কৈছে, বেদৰ ধৰ্মবিলাক মায়াময় বুলি ক'লে। এতিয়া মায়াময় বেদৰ ধৰ্ম বুলি কোৱাৰ পাছত ভগৱন্ত পুৰুষে পুনৰ উদ্ধৱক বেদৰ যি দুটা পন্থা, আগম পন্থা আৰু নিগম পন্থা, এই আগম পন্থাত থকা যিখিনি ধৰ্মৰ কথা বেদে কৈ আছে, এই ধৰ্মবিলাক মায়াময় ধৰ্ম। আৰু নিগম পন্থা দৃষ্টিৰে যেতিয়া আপুনি মই জীৱবিলাকে খোজ দিব পাৰিব, সেই কথাটো ভগৱন্ত পুৰুষে কেনেধৰণে প্ৰকাশ কৰিছে, এই ৰামে মই বিনে বেদে কিছু আননে সমস্ত বেদৰ তত্ত্বৰ্থই মানে ৰাম মনুত প্ৰথমে ব্ৰহ্মা কহিলা সংগীষী পাছে জানিলন্ত বেদ সবে সপ্ত ঋষি। সমস্ত বেদৰ তত্ত্ব অৰ্থ এহি মানে। এতিয়া সমস্ত বেদৰ মূল তত্ত্বটো কি বুলি ক'লে, মূৰ বিনে বেদে কিছু আনন বখানে, অৰ্থাৎ বেদে মোৰ বাহিৰে বেলেগৰ কথা কৈ থকা নাই। এই কথাটোৱে হ'ল বেদৰ মূল তত্ত্ব। মই বিনে বেদে কিছু আনন বখানে। এতিয়া বেদতনো ক'ত ক'লে, তেতিয়াহ'লে যাক যজ্ঞ পূজা পাতল দান দক্ষিণা কৰিবলৈ, এই কথাটো আমাৰ মহাপুৰুষ মাধৱ গুৰুজনে নামঘোষা শাস্ত্ৰত লিখি থৈ গ'ল খুব সুন্দৰভাৱে। এই ৰামে বেদৰ বিহিত যত আছে ধৰ্ম সংসাৰত, সবে হৰি নামৰ কিংকৰ। এই ৰামে হেন জানি যিটো জনে নামৰ কীৰ্তন কৰে, সেহি সে পৰম সাধু নৰ। বেদৰ বিহিত যত, অৰ্থাৎ বেদত উল্লেখ কৰা যিমানবিলাক ধৰ্ম আমি কলিযুগত জীৱবিলাকে পালন কৰি আছো, বেদৰ বিহিত যত আছে ধৰ্ম সংসাৰত, সবে সকলোবিলাক হৰি নামৰ কিংকৰ, সকলোবিলাক হৰি নামৰ দাস বুলি কৈছে।
অৰ্থাৎ বেদত উল্লেখ কৰা যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা আদি সমস্ত ধৰ্মৰ ভিতৰত ৰজা ধৰ্ম হ'ল কেৱল কৃষ্ণ নাম। এইটোৱে হ'ল মূল তত্ত্ব বেদৰ, কেৱল কৃষ্ণ নাম। যাগ যজ্ঞ পূজা পাতলৰ কথা নাই কোৱা। হেন জানি এই কথাটো জানি লৈ যিটো জনে যি দেশাৰী জীৱ আত্মা অৰ্থাৎ মনুষ্যই হেন জানি যিটো জনে শ্ৰৱণ কীৰ্তন কৰে। কাৰ শ্ৰৱণ কীৰ্তন কৰে? কেৱল কৃষ্ণ নাম অৰ্থাৎ ভক্তি পন্থাত খোজ দিয়ে। সেয়ে পৰম সাধু নৰ, মানুহৰ ভিতৰত সেইজনেই পৰম সাধু বুলি গুৰুজন বস্তুৱে প্ৰকাশ কৰিছে। আৰু এই কথাটো কি ভগৱন্ত পুৰুষে উদ্ধৱৰ আগত পৰম তত্ত্বটো প্ৰকাশ কৰিলে। এই পৰম তত্ত্বটো প্ৰকাশ কৰি তাৰ পাছত কি বুলি ক'লে যে মনুত প্ৰথমে ব্ৰহ্ম কহিলা হৰিষি পাছে জানিল অন্ত বেদ কবে সপ্তৰ্ষি। প্ৰথমে প্ৰজাপতি ব্ৰহ্মাই মনুক বেদৰ জ্ঞান প্ৰদান কৰিছিল। তাৰ পাছতে জানিল অন্ত বেদ কবে সপ্তৰ্ষি। মনুৰ পাছত বেদৰ জ্ঞান কোনে পাইছিল? সপ্ত ঋষিয়ে পাইছিল বুলি কৈছে। ৩ নম্বৰতে কোনে পাইছিল বুলি কৈছে? ৰাম তাত আছে পাইলে পুৰা সুৰসিদ্ধ নাগ, অনন্তৰে বেদ কমনুছে পাইলে লাগ। তাতক আছে পাইলে সুৰা সুৰসিদ্ধ নাগ। তাৰ পাছত কোনে পালে? সুৰাসুৰ মানে অসুৰ আৰু দেৱতাসকলে। অসুৰসকলে পালে আৰু দেৱতাসকলে পালে অৰ্থাৎ সুৰাসুৰ বুলি কৈছে। তাৰ পাছত কোনে পালে? সিদ্ধসকলে পালে। তাৰ পাছত কোনে পালে? নাগসকলে পালে। তাৰ পাছত অনন্তৰে অৰ্থাৎ সদৌ শেষত বেদক মনুষ্যে পাইলে নাই। একেবাৰে শেষতহে আপুনি মই কলিকালৰ মনুষ্যই পাইছো বুলি কৈছে। তাৰ আগতে বেদৰ জ্ঞান বাকীসকলে পাইলে আহিলে, এতিয়া শেষতহে আমি মনুষ্যই পাইছো। পোৱাৰ পাছতো কি হ'ল? যাৰ যেন মতি কৰৈ বেদক ব্যাখ্যান, নিজ অৰ্থ ভকতি ক তেজি বুজয়া। এতিয়া যাৰ যি মত, এই মতি অনুসাৰে বেদক ব্যাখ্যা কৰিবলৈ লাগি গ'ল আৰু এই কথাটো প্ৰকাশ কৰিলে যে নিজ অৰ্থ ভকতি ক তেজি বুজয়া। জীৱৰ স্বধৰ্ম, জীৱৰ মূল বিষয়বস্তু আছিল কেৱল ভকতি। এই ভকতি পথটো ত্যাগ কৰি জীৱবিলাকে কি কৰিলে? যাৰ যেন মতি কৰৈ বেদক ব্যাখ্যান, নিজ অৰ্থ ভকতি ক তেজি বুজৈ আন। ভকতি পথটো এৰি বেলেগ ধৰণে বুজিবলৈ লাগি গ'ল। কাৰণ যাৰ যি মত অনুসাৰে বেদৰ ব্যাখ্যা কৰিবলৈ লাগি গ'ল। গতিকে আমুকে এনেধৰণে ক'লে, আকৌ অন্য এজনে এনেধৰণে ক'লে। কোৱাৰ পাছত বেদৰ মূল তত্ত্বটোৰ পৰা ফালৰি কাটি জীৱবিলাকে কি কৰিছে? যে সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দাপৰ যুগত পূজা, কলিত হৰিৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা। যে কলি যুগত হৰিনাম কীৰ্তনৰ বাহিৰে, শ্ৰৱণ কীৰ্তনৰ বাহিৰে অন্য এটা পথ নাই বুলি কোৱাৰ পাছতো আজি কলি যুগত আমি জীৱবিলাকে কি কৰি আছো? জয় বিশ্বকৰ্মা মাইকী বোলে আজিহে গম পাইছো বিশ্বকৰ্মা মাইকী বুলি মতা নহয় বোলে। বিশ্বকৰ্মা মতা নহয়, হেনো মাইকী। আজিহে গম পাইছো বোলে জয় বিশ্বকৰ্মা মাইকী। এই ধৰ্মবিলাক আপুনি মই কলি যুগত পালন কৰিবলৈ লাগি গলো আৰু। কাৰণ মূল তত্ত্বটো আছে কৰবাত। এই বোলে গোসাঁই আছে সদিয়াতে আমি আছো ইয়াত, উপৰি কৰি সেৱা কৰো কঁঠালৰে শিৰা। এজনে চাকি বন্তি জ্বলাই সেই কঁঠাল গছ এজোপাৰ যি ওখ ওখ মাটিৰ পৰা ওলাই থাকে যে ওখ হৈ এই শিপাবিলাক, এই শিপাবিলাককে ধৰি লৈ চাকি বন্তি তামোল পাণ দি পানি হৰিক ভজনা কৰি আছে। এজনে আকৌ চাইকেল এখন লৈ আহি আছে। বোলে বাপ কি কৰিছে এখনে? নকবা বোলে হৰি সেৱা কৰিছো। বোলে হৰি ক'ত আছে? গোসাঁই আছে সদিয়াত, আমি আছো ইয়াত পৰি সেৱা কৰো কঁঠালৰে শিৰা। বোলে গোসাঁই ক'ত আছে? সদিয়াত আছে। বোলে সদিয়াত গোসাঁই আছে, আকৌ আপুনি কঁঠাল গছৰ গুৰিত চাকি বন্তি দি তামোল পাণ আগবঢ়াই বোলে আপুনি সেৱা কৰিছে, পাবগে নে গোসাঁই? বোলে কেলে নাপাবগে? কেলে পাবগে? বোলে পাবগে। আমাৰো এতিয়া নিয়মবিলাক তেনেকুৱাই হৈ আছে।
সেই গছৰ তলত গৈ গৈ আমি চাকি বন্তি জ্বলাই আমাৰ নিজৰ কল্যাণ হ'ব বুলি ভাবি আমি সত্য শুদ্ধ পথটো ত্যাগ কৰি আমি অবাতে বাট বুলিছোঁ। ৰাম কেহু বোলে বেদে কৈ যজ্ঞ ব্ৰত দানে, কেহু বোলে ক্ষুদ্ৰ দেৱ পূজা তীৰ্থ স্নানে। হে ৰাম কেহু বোলে বেদে কৈ জ্ঞানতে সে গতি, গুণৰ ইচ্ছাই বুজে যাৰ যেন মতি। কেহু বোলে বেদে কৈ যজ্ঞ ব্ৰত দানে, কোনোবাই কৈ দিলে আকৌ যজ্ঞ ব্ৰত আৰু দানৰ দ্বাৰাহে জীৱৰ মুকুতি হ'ব। আকৌ কোনোবাই ক'লে কেহু বোলে ক্ষুদ্ৰ দেৱ পূজা তীৰ্থ স্নান, কোনোবাই ক'লে আকৌ ক্ষুদ্ৰ দেৱতাসকলক পূজা তীৰ্থ স্নান কৰা এই ৰাস্তাটোৰ দ্বাৰা আহিলেহে জীৱৰ গতি হ'ব। আকৌ কোনোৱে ক'লে কেহু বোলে বেদে কৈ জ্ঞানতে সে গতি, আকৌ কোনো সকলে প্ৰকাশ কৰি দিলে যে জীৱৰ গতি কেৱল জ্ঞান মাৰ্গতহে। আকৌ কোনোবাই কি বুলি ক'লে যে গুণৰ ইচ্ছাই বুজে যাৰ যেন মতি। সেয়া তোমালোকৰ যি গুণৰ প্ৰাধান্য আছে তোমালোকে সেইমতে কৰ্ম কৰি থাকিবা দেই, এই বুলি আকৌ কোনোবা এজনে প্ৰকাশ কৰি দিলে। এতিয়া বিভিন্ন জনে বোলে নানা ৰীতি নানা মত, একেভাগেই এতিয়া ভাগৱত জানো আমাৰ নাম ভাগৱত একেভাগে, কোনোবাই ভাগ হয়তো অনুবাদ কৰি দিলে হৰিনাৰায়ণ দত্ত বৰুৱাই, কোনোবা ভাগ আকৌ কেশৱানন্দ গোস্বামীয়ে কৰি দিলে, প্ৰভুজনাই আকৌ কোনোবা ভাগ আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ নামত বিষয়বস্তু ভাগ টানি অনা হৈছে। একেভাগেইতো ভাগৱত একজন ঈশ্বৰ কৃষ্ণৰ কথাকে কৈ থকা হৈছে। তাৰ পাছতো আকৌ আমাৰ সমাজ ব্যৱস্থাত দেখা যায় বোলে হেৰি নহয় বা আপোনালোকে বোলে কোন ভাগ ভাগৱতত এইখিনি কথা পাইছে। আকৌ কোনোবা এজনে কয় কি বোলে শ্ৰীমন্ত শংকৰদেৱ সংঘ ভাগৱত ভাগ নানিবা দেই, এই কেশৱানন্দ গোস্বামীয়ে লিখা ভাগহে আনিবা, তাতহে বোলে এইখিনি কথা আছে। এই শ্ৰীমন্ত শংকৰদেৱ সংঘ ভাগৱত ভাগৱত বেলেগ বেলেগ কথা লিখা আছে, এই ভাগ নানিবা। গুণৰ ইচ্ছাই বুজে যাৰ যেন মতি। আজি বৰ্তমান সময়তো এই বিশ্বায়নৰ যুগতো আজি আমাৰ মানুহৰ চিন্তাধাৰা কিন্তু এনেকুৱা এতিয়াও হৈ আছে। তেতিয়াতে হৈছিল বাৰু ঠিকে আছে, আমাৰ সেইটো ক'ব লগা নাই। এতিয়াও আমাৰ গাঁৱৰ নামঘৰে 7 দিন 4 দিন এদিনেই হওক ভাগৱত গতানুগতিক পাঠ হৈয়ে থাকে। ভাদ মাহটোতো ক'বই নালাগে, 1 তাৰিখৰ পৰা একেবাৰে 30 তাৰিখলৈকে হৈয়ে থাকে। তাৰ পাছততো বুজিবলৈ কোনডোখৰত বাকী থাকে সেইটোকে বুজি পোৱা নাযায়। এতিয়া এই যে আমাৰ কৰ্মখিনি ভাগৱতৰ বিপৰীতে আমাৰ কৰ্মখিনি যে কৰি থকা হয়, শাস্ত্ৰৰ উত্তম গীতা ভাগৱতৰ ধৰ্মৰ উত্তম নাম, দেৱৰ উত্তম দৈৱকী নন্দন চৰণে কৰো প্ৰণাম, এইখানি গাই গায়ে অনুষ্ঠান কিন্তু কৰি থকা হয়। তাৰ পাছতো দেৱৰ উত্তম দৈৱকী নন্দন বুলি মুখেৰে গোৱাৰ পাছতো আকৌ অনুত্তম জন বা নিকৃষ্টজনৰ ওচৰতহে আমি শৰণাপন্ন হোৱা দেখিবলৈ পোৱা যায়। তাৰ পাছতে ক'লে শাস্ত্ৰৰ উত্তম গীতা ভাগৱতেই পঢ়ি থকা হয়। তাৰ পাছত কাৰ আশ্ৰয় লোৱা হয়? অন্য পুৰাণবিলাকৰ আশ্ৰয় লৈ আমি কৰ্মবিলাক কৰি থকা হয়। এইটো সমাজ ব্যৱস্থাৰ নিয়ম। এতিয়া তাকে ভগৱন্ত পুৰুষে উদ্ধৱৰ আগত ক'লে গুৰুজন বস্তুৱে আমাক দিলে, গুণৰ ইচ্ছাই বুজে যাৰ যেন মতি। ৰাম কটু মন্দ মতি শাস্ত্ৰ নকৰে বিচাৰ, পৰৈ কুল ধৰ্ম পূৰ্ব পুৰুষ আচাৰ। ৰাম তাকো এৰি লৈ কটু পাখণ্ডৰ মতি, যাই মোক নপায় ধম অধুগতি। কটু মন্দমতি শাস্ত্ৰ নকৰে বিচাৰ, পৰৈ কুল ধৰ্ম পূৰ্ব পুৰুষ আচাৰ।
ভাগৱত শাস্ত্ৰই আমাক প্ৰকাশ কৰিলে কতো মন্দমতি কিছু এনে মূঢ় লোক আছে যি শাস্ত্ৰ বিচাৰ নকৰে বুলি কৈছে। শাস্ত্ৰ বিচাৰ নকৰি কি কৰ্ম কৰি থাকে? কৰৈ কুল ধৰ্ম পূৰ্ব পুৰুষাচাৰ, পূৰ্ব পৰম্পৰাগতভাৱে যি কৰ্ম কৰি চলি আহিছে সেই কৰ্মকে সাৱটি ধৰি আজি কুপতি সেই কৰ্মকে আশ্ৰয় কৰি মূঢ় লোকসকলে সেই কৰ্মকেই কৰি আছে বুলি কৈছে। এতিয়া শাস্ত্ৰ পঢ়িও তাৰ তত্ত্বটো উপলব্ধি কৰিবলৈ নগৈ শাস্ত্ৰই আমাক কি কৈছে এই কথাটো বাজ বিচাৰ নকৰি কেৱল পৰম্পৰাক দোহাই দি কৰ্মখিনি কৰি থকা হৈছে। আৰু এই লোকসকলক শাস্ত্ৰই এটা ডাঙৰ মাৰ মাৰিছে কি বুলি? কতো মন্দমতি। মন্দমতি মানে মহামূৰ্খ বুলি কৈছে। এতিয়া সেই মহামূৰ্খটো আমাক শাস্ত্ৰই ঘোষা শাস্ত্ৰটো গুৰুজন বস্তুৱে লিখিলে শংকৰে শুদ্ধ মত ঈশ্বৰ ভক্তিৰ তত্ত্ব প্ৰচাৰিলে শাস্ত্ৰ সাৰ জানি ইহাংক নজানি মোহে জীৱিকাৰ অৰ্থে ফুৰে এই ৰামে আপোনাৰ মহত্ব শংকৰে শুদ্ধ মত, অশুদ্ধ মত বুলি নাই কোৱা মাধৱ গুৰুজনে। শংকৰদেৱেহে কেৱল শুদ্ধ মত। কি মতটো প্ৰচাৰ কৰিলে? ঈশ্বৰৰ ভক্তিৰ তত্ত্ব। ঈশ্বৰক যে ভক্তিৰ মাধ্যমেৰেহে পাব পাৰি, এইটোৱে শুদ্ধ মত। আৰু এই শুদ্ধ মতটো কোনে প্ৰচাৰ কৰিলে? কেৱল শংকৰ গুৰুজনে। ক'ৰ পৰা প্ৰচাৰ কৰিলে? প্ৰচাৰিলে শাস্ত্ৰ সাৰ জানি। তেওঁ শাস্ত্ৰৰ সাৰ তত্ত্বটো জানি বুজি লৈ প্ৰচাৰ কৰিছে, নজনাকে প্ৰচাৰ কৰা নাই শংকৰ গুৰুজনে। এতিয়া ইহাংক নজানি মূৰ্খ, এই কথাটো যিসকলে নাজানে সেইসকলক মূৰ্খ বুলি কৈছে। এতিয়া সেইসকল মূৰ্খ কোনসকল? যিসকলে ইহাংক নজানি মূঢ়ে জীৱিকাৰ অৰ্থে ফুৰে আপোনাৰ মহত্ব গোসানি। কেৱল জীৱিকাৰ মাধ্যম হিচাপে যদি ভাগৱতৰ কথাখিনি লৈ সমাজ ব্যৱস্থাত ঘূৰি ফুৰা হয় তেতিয়াহ'লে সেইসকলক মূঢ় বুলি কৈছে। নহ'লে বুজিছেনে? এতিয়া মূঢ় সেইসকলক কৈছে কোনসকলক? যিসকলে শংকৰ গুৰুজনাৰ পৰা শংকৰ গুৰুজনে শাস্ত্ৰ সাৰ তত্ত্বটো জানি লৈ ভগৱন্তৰ বস্তুত যে কেৱল ভক্তিৰ মাধ্যমেৰে পাব পাৰি এই কথাটো প্ৰচাৰ নকৰি কেৱল মই কৰিছো বুলি ভাবি যদি আমি সমাজত এই বিষয়বস্তুটো আমি যদি সমাজ ব্যৱস্থাত কথাখিনি অৱগত কৰি থাকো তেতিয়াহ'লে সেই জনাকেই মূৰ্খ বুলি কৈছে, অৰ্থাৎ মূৰ্খ বুলি কৈছে। তাৰপাছত গুৰুজন বস্তুৱে কি বুলি ক'লে?